জুবিন গাৰ্গৰ লগত মাইকেল জেকসনৰ তুলনাত নাহে হিন্দী কিয় গাব নোৱাৰো ইংলিছ কিয় গাব নোৱাৰো বিহু ইজ এ মিউজিকেল ফেষ্টিভেল ইয়াত সব গান গাব পাৰিছো মই যি মন যায় মই সেইটোৱে গাম ইউ কেনট ডিক্টেট মি এটা কথা কওঁ মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা আপোনালোকে মোক পইচা দিব নালাগে মই যিখিনি গালো বছ আই এম গোয়িং অফ থেংক ইউ ভেৰি মাছ বাট আই লাভ ইউ মই আপোনালোকক ভাল পাওঁ মই এওঁলোকক ভাল নাপাওঁ এতিয়া আহো ভাৰতবৰ্ষৰ কিছু ঘেণ্টা আৰু কেলাৰ কথালৈ তেওঁলোকে কৰে কি মানুহক সন্মান দিয়ে মৰি যোৱাৰ পিছত কিন্তু জীয়াই থকাতে সন্মান দিবলৈ চেষ্টা নকৰে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কিছু কথা ক'ব বিচাৰিছোঁ অসমত কিছু কেলা আৰু ঘেণ্টা অসমীয়া আছে তেওঁলোকে কৰে কি যাৰ নামৰ দ্বাৰা যাৰ গানৰ দ্বাৰা ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰৰ বহুতো দেশে অসমক চিনি পায় আৰু তেওঁক সেই ঘেণ্টা আৰু কেলাকেইটাই কৰে কি তেওঁক ট্ৰল কৰে আৰু তেওঁক মঞ্চত জোতা আৰু চেণ্ডেলৰে দলিয়ায় আপোনালোকে নিশ্চয় চিনি পাইছে কাৰ কথা ক'ব খুজিছোঁ জুবিন গাৰ্গৰ কথা ক'ব খুজিছোঁ ভিডিঅ'ত পাছত আহিম আৰু ভাৰতবৰ্ষত কিছু ঘেণ্টা ভাৰতবৰ্ষত নহয় অল পৃথিৱীত কিছু ঘেণ্টা আছে আৰু কিছু কেলা আছে তেওঁলোকে কৰে কি মানুহক জীয়াই থকাতে সন্মান নিদি মৰি যোৱাৰ পিছতহে সন্মান দিয়াৰ চেষ্টা কৰে আজিৰ ভিডিঅ'ৰ টপিক পুৰণা কিন্তু কাহানী চিৰযুগমীয়া তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি কথা হ'ল জুবিন গাৰ্গৰ বিষয়ে আলোচনা কৰাৰ আগতে জুবিন গাৰ্গৰ বিষয়ে কিছু কথা কোৱাটো বাধ্যতামূলক জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গ ইজ এ অল ৰাউণ্ডাৰ ইন মিউজিক ইণ্ডাষ্ট্ৰি ফিল্ম ইণ্ডাষ্ট্ৰি অসমৰ আন এটা নাম জুবিন গাৰ্গ বুলি ক'লে ভুল নহ'ব জুবিন গাৰ্গ is a singer, composer, songwriter, film director, actor, socialist. জুবিন গাৰ্গক ষ্টাৰ বুলি ক'লে কম হ'ব তেওঁক মুন বুলি ক'ব লাগিব আৰু একচুৱেলি মুন বুলি কোৱাটোৱে তেওঁ ডিজাৰ্ভ কৰে জুবিন গাৰ্গ ইজ এ মুন নট ষ্টাৰ জুবিন গাৰ্গ ইজ এ হামিং কিং অফ ৰক ষ্টাৰ কিং অফ পপ ষ্টাৰ কিং অফ এভৰিথিং কিং অফ লাভ চ' কথা হ'ল যিসকল ঘেণ্টা বিহু কমিটিয়ে তেওঁক মঞ্চত হিন্দী গান গাবলৈ মানা কৰে বাধা দিয়ে তেওঁলোকে কি ঘেণ্টা নেকি মানুহ নহয় নেকি বুজি নাপায় যে আজিৰ যুগত বিহু বুলি ক'লে মেইনলি মিউজিক আৰু মিউজিকৰ কোনো জাতি নাথাকে কোনো ধৰ্ম নাথাকে মাথো ই বিয়পাই যায় লাভ 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 প্ৰথমতে কৈ লৈছোঁ বিহুত হিন্দী গান গালে কিয় প্ৰব্লেম নহয় মোৰ মতে বিহু গানটো আমি সকলোৱে জানো বিহু আমাৰ ব্লাডত আছে চ' বিহুক অলপ আপডেট কৰি বিহুৰ মাজত হিন্দীটো সোমোৱা নাই না বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত হিন্দী গোৱা হৈছে আৰু সেই হিন্দী গানে আমাৰ নিউ জেনেৰেশ্যনৰ মনৰ মাজত বলিউডৰ দৰে ডাঙৰ প্লেটফৰ্ম এটাত গান গাবলৈ আগ্ৰহ জগাব জুবিন গাৰ্গৰ দৰে চ' জুবিন গাৰ্গে বিহুৰ মঞ্চত হিন্দী গান গাই কোনো ভুল কৰা নাই আৰু যি বিহু কমিটিয়ে তেওঁক বাধা দিছে এতিয়াও বেয়া কথা নহয় তেওঁলোকে যদি নিয়ম বনাইছে হিন্দী গান গাব নোৱাৰে তেওঁলোকৰ কথা কিন্তু ইট ৱাজ এ ৰং এণ্ড আনলজিকেল বাট হোৱাই লেটছ ফাইণ্ড ইট বিহু মঞ্চত যদি হিন্দী গান গাব নোৱাৰে তেন্তে বিহুৰ হিষ্ট্ৰী চাব লাগিব এতিয়া আপোনালোকে ভালদৰে জানে বিহু ক'ৰ পৰা আৰম্ভ হৈছে পথাৰত গছৰ তলৰ পৰা তেতিয়াহ'লে বিহুটোক আকৌ পথাৰত গছৰ তলত লৈ যাওক না মেইন কথা হ'ল জুবিন গাৰ্গে এতিয়াও অসমৰ ৰাইজৰ কাৰণে বেয়া চিন্তা কৰা নাই আৰু কেতিয়াও নকৰে মোৰ এইটো আশা আছে চ' ইমান পেচিদা কাম কৰিব নালাগে জুবিন গাৰ্গৰ লগত মই এজন চিধা চিধি কথা পচন্দ কৰা মানুহ আৰু এজ এ মহম্মদে আই এম এ চিধা চিধি কোৱা মানুহ আপোনালোকেও চিধা চিধি কথা যদি ভাল পায় তেনেহ'লে লগত থাকিব এতিয়া আহোঁ ভাৰতবৰ্ষৰ কিছু ঘেণ্টা আৰু কেলাৰ কথালৈ তেওঁলোকে কৰে কি মানুহক সন্মান দিয়ে মৰি যোৱাৰ পিছত কিন্তু জীয়াই থকাতে সন্মান দিবলৈ চেষ্টা নকৰে আৰু সেই কথাৰ লগত আকৌ জুবিন গাৰ্গক লৈছোঁ জুবিন গাৰ্গ এজন সাধাৰণ মানুহ নহয় কিন্তু দেই জুবিন গাৰ্গ নিজৰ যি প্ৰফেশ্যন আছে সকলো প্ৰফেশ্যনত তেওঁ গ্ৰেট হয় ছিংগিঙৰ ক্ষেত্ৰত কোৱা ফিল্মৰ ক্ষেত্ৰত কোৱা আৰু হামিঙৰ কথাটো নক'বই হামিঙত যদি জুবিন গাৰ্গক কোনোবাই বিট কৰিব পাৰে চেলেঞ্জ দি গ'লোঁ কেতিয়াও নোৱাৰে আৰু এই হামিঙৰ কাৰণে জুবিন গাৰ্গে মোৰ মতে অস্কাৰ এৱাৰ্ড ডিজাৰ্ভ কৰে মাথো হামিং নহয় ছিংগিং কম্পজিশ্যন ছ'চিয়েলিষ্ট এভৰিথিং তেওঁৰ যিবোৰ প্ৰফেশ্যন আছে সকলোবোৰৰ কাৰণে তেওঁ অস্কাৰ ডিজাৰ্ভ কৰে আৰু কিন্তু কথাটো হৈছে ইয়াতে কি যেতিয়াৰ পৰা মই বুজিব পৰা হৈছোঁ তেতিয়াৰ পৰা চাই আছোঁ পৃথিৱীৰ মানুহবোৰে এটা নিয়ম বনাইছে আৰু সেই নিয়ম মতে এজন মানুহে গ্ৰেট হ'বলৈ হ'লে তেওঁক মৰিব লাগিব মৰাৰ পাছতহে তেওঁৰ নামটো গ্ৰেটৰ লিষ্টত আহে যেনেকুৱা যিবোৰ মানুহে ভাল কাম কৰি আছে সমাজৰ কাৰণে সকলৰ কাৰণে ভাল কাম কৰি আছে তেওঁক সেই ডিজাৰ্ভ কৰা সন্মানটো নিদি কাক দিয়া হয় যিজনে মৰি গৈছে তেওঁক যদি কিবা এৱাৰ্ড দিবলগীয়া আছে তেওঁৰ পৰিয়ালক কিবা আঁচনি দিয়ক যাতে তেওঁৰ পৰিয়ালে সুখত থাকে
তেওঁৰ পৰিয়ালৰ যাতে কষ্ট নহয় কিন্তু সিটো নকৰে যিটো উন্নত মানৰ এৱাৰ্ড থাকে সিটো তেওঁৰ নামত দিয়া হয় মৰি যোৱাৰ পিছত আগতে নিদে সেই ক্ষেত্ৰত মই কৈছো জুবিন গাৰ্গে অস্কাৰ ডিজাৰ্ভ কৰে হামিং হওক সিঙ্গিং হওক আৰু ছ'চিয়েলিষ্টৰ ক্ষেত্ৰত হওক কিন্তু কৰিছে কি ভাৰত আৰু অসমৰ কিছুমান এৱাৰ্ডটো দিছে ভৱেন হাজৰিকাক নাইবা কোনোবাক দিছে কিন্তু জুবিন গাৰ্গক দিয়া নাই জুবিন গাৰ্গে কিন্তু আছে জীয়াই আছে কাম কৰি আছিল আৰু ইনশাআল্লাহ কাম কৰি থাকিব এৱাৰ্ড দিব লাগে জুবিন গাৰ্গক কিন্তু দিছে যিজন মৰি গৈছে তেওঁক দিছে তেওঁৰ পৰিয়ালক দিয়ক না কিবা আঁচনি এৱাৰ্ড দিব নালাগে এৱাৰ্ড দিলে আগতে দিয়াই ভাল আছিল মৰি যোৱাৰ পিছত আকৌ কি কৰিলে ভৱেন হাজৰিকাই মোৰ আকৌ ভৱেন হাজৰিকাৰ ওপৰত বেয়া উদ্দেশ্য নাই মই যি সঁচা তাকে কৈ আছো চিধা কৈ ভাল পাওঁ এজ এ মহাম্মাদী কোনে বেয়া পায় কোনে ভাল পায় আই ডোন্ট কেয়াৰ ডক্টৰ ভৱেন হাজৰিকা মৰি গৈছে 11 কিন্তু তেওঁক এৱাৰ্ড দি সন্মানিত কৰা হ'ল 2019ত ভাল কথা বহুত ভাল কথা কিন্তু কথা হ'ল কি যিজনে জীয়াই আছে ভাল কাম কৰিছিল ভাল কাম কৰি আছে ভাল কাম কৰি থাকিব ইনশাআল্লাহ তেওঁক এৱাৰ্ড দিয়ক না মাথো জুবিন গাৰ্গৰ ক্ষেত্ৰত কোৱা নাই মই পৃথিৱীৰ সকলো ক্ষেত্ৰতে কৈছো মই জীয়াই থকা অৱস্থাত সন্মান জনাবলৈ চেষ্টা কৰক চাব আপুনি আপোনাৰ নিজৰ গাঁৱতো নিজৰ লগৰ কোনোবাই জীয়াই আছে ইটো সন্মান নিদিয়ে যেতিয়া মৰিব তেওঁৰ ভাল ইমান ভাল আছিল সিমান ভাল আছিল মানে যেতিয়া সি তোমাৰ পৰা সহায় খুজিছিল তেতিয়া তুমি চাইছা সেই ক্ষেত্ৰতে সি বেয়া আছিল আৰু মৰি যোৱাৰ পিছত সেই ক্ষেত্ৰত ই ভাল হ'ল সেইকাৰণে যোনে লগত আছে এতিয়া আছে তেওঁক সন্মান জনাবলৈ চেষ্টা কৰক শিকক আৰু এটা কথা জুবিন গাৰ্গক মই বহুত ভাল পাওঁ সকলোৱে জানে আৰু সেইকাৰণে আমাৰ ওচৰে পাজৰে আমাৰ আগৰ জেনেৰেশ্যনৰ যিবোৰ মানুহ আছে সেইবোৰে মানে কুমাৰ শানু ভক্ত সেইবোৰে মানে মোৰ লগত কম্পিটিশ্যন কৰে তৰ্ক কম্পিটিশ্যন যে জুবিন গাৰ্গ কেতিয়াও কুমাৰ শানুৰ দৰে নহ'ব মেইন কথা হ'ল কোনেও কাৰো দৰে নহয় আৰু এইবাৰ শুনক মোৰ এক্সপ্লেইনটো জুবিন গাৰ্গৰ লগত মাইকেল জেকসনৰ তুলনাত নাহে মাইকেল জেকসন কিং অফ পপ আৰু ডান্সত গ্ৰেট সকলোৱে জানে কিন্তু জুবিন গাৰ্গ কোন হয় আপুনি জানেনে সাৰ্চ কৰি ল'ব গুগলত জুবিন গাৰ্গ নট ষ্টাৰ জুবিন গাৰ্গ ইজ এ মুন only one okay আৰু জুবিন গাৰ্গৰ লগত কুমাৰ শানুক তুলনা কৰে কুমাৰ শানুৰ ওপৰত মোৰ বেয়া কোনো উদ্দেশ্য নহয় কুমাৰ শানু কেতিয়াও জুবিন গাৰ্গৰ তুলনাত নাহে কুমাৰ শানু ক'ত থাকে কলকাতাত থাকে কলকাতাত গৈ জুবিন গাৰ্গ এজন অসমৰ ল'ৰা হৈ কলকাতাৰ কিং আছিল আৰু জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গ দুখীয়াক সহায় কৰা দুখীয়াৰ হৈ একেলগে ডোনেশ্যন মাগি ফুৰা কোনেও নকৰে কিন্তু দেই মই চোৱা নাই আৰু তেনেকৈ মানে সাধাৰণ মানুহৰ দৰে সাধাৰণ মানুহৰ লগত সাধাৰণ মানুহৰ কাৰণে মাত মাতা মানুহ এজন জুবিন গাৰ্গ অসমৰ অক্সিজেন আৰু অসমৰ আন এটা নাম জুবিন গাৰ্গ বুলি ক'লে ভুল নহ'ব এইটো মই আগতো কৈছোঁ কুমাৰ শানু হ'ল কিং অফ মেলোডি আৰু জুবিন গাৰ্গ অনলি মেলোডি গোৱা নাই ৰক পপ যিমান মানে টাইপৰ ছং আছে চব গাইছে আৰু কুমাৰ শানু কিন্তু তেনেকুৱা ইয়ালি গান গাব নোৱাৰে আৰু জুবিন গাৰ্গে কিন্তু তেওঁৰ গান গাব যাব কিয় মেলোডি গান চাব না মৌচম সুহানাটো চাই ল'ব আমি মানে লিৰিক্স নকোৱাকে কিবা এটা প্ৰনাউন্স কৰা লাইক জাষ্ট ট্ৰাই এনেকুৱা চিষ্টেমটোকে কয় হামিং सब सिंगारे करे किंतु जुबिन गार्गर दरे নহয় जुबिन गार्ग हेये ऑस्कर डिजर्व करे सो वीडियो को करते हैं यहाँ से खत्म तब तक के लिए बाय बाय हंसते रहो सारी जिंदगी खुशियां बांटते रहो